হাই বন্ধুসকল, এয়া মই আপোনালোকক দেখুৱাই আছোঁ আজি বিজয়নগৰৰ বজাৰ। আৰু এই বজাৰখনত আমি কি পাৰ হৈ আহিলোঁ এইখিনি আপোনালোকক দেখুৱাম। আচলতে আমি এঠাইলৈ গৈছিলোঁ, উভতি আহি থাকোঁতে ঘৰলৈ মই ভাবিলোঁ আপোনালোকক বিজয়নগৰৰ বজাৰখন দেখুৱাওঁ, সেইবাবে এটা ভিডিঅ' ক্লিপ কৰিলোঁ। আৰু ইয়াতে আমি আহি ইণ্ডিয়ান গেছৰ ওচৰৰ গেট পালোঁ। আৰু আমি গেটৰ ওচৰত আহি কি দেখি পালোঁ আপোনালোকে চাই থাকক মোৰ লগত ভিডিঅ'টো। আৰু ইণ্ডিয়ান গেছৰ ওচৰত আহি আমি কি কৰিলোঁ আৰু কি পালোঁ আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব। এতিয়া ভিডিঅ'টো চাই থাকক। কি আচৰিত কথা, নতুন বছৰৰ 1 তাৰিখৰ দিনটোতো ইমান খালী হ'ব পাৰেনে বিজয়নগৰৰ দৰে এখন বজাৰ। এইবোৰ একদম খালী ঠাই হৈ গৈছে ৰাতি প্ৰায় 8 বজাত। আছিল নতুন বছৰৰ দিন, ইমান খালী, কোনো মানুহ নাই ৰাতি 8 বজাতে। এয়া পালোঁ আমি ইণ্ডিয়ান গেছৰ ওচৰ, কিন্তু ইয়াতো আহি দেখি পালোঁ ইমান খালী। আমি গৈছিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পিকনিকলৈ, আহি থকা সময়ত ইমান খালী দেখা পাই আচৰিত হ'লোঁ। বাই।